নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আমি এটা খবৰ লৈ আহিছোঁ। খবৰটো হৈছে বেহৰবাৰী আউটপোষ্টৰ মোহনৰ বিষয়ে। তো খবৰটো জনাৰ আগত যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত যোনটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে পাই থাকিব। তো বন্ধুসকল, এতিয়া মই খবৰটোলৈ আগবাঢ়োঁ। বন্ধুসকল, কেইদিনমান আগতে নিউজ 18ত চক্ৰপাণি পৰশৰ এখন অনুষ্ঠানত মোহনক এটা ইণ্টাৰভিউ লোৱা হৈছিল আৰু সেই ইণ্টাৰভিউটোত তেওঁক এটা প্ৰশ্ন কৰিছিল যে আপুনি নতুন কিবা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে নেকি বা নতুন কিবা অভিনয় কৰিবলৈ আপোনাৰ ইচ্ছা কৰে নেকি। তো তেওঁ কি উত্তৰ দিলে সেই ভিডিঅ' ক্লিপটো মই লগাই দিছোঁ, আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। আৰু এটা প্ৰশ্ন মই কেকেটাকো সুধিছিলোঁ, সেইটো তোমাকো সুধোঁ। ধৰা মোহনৰ চৰিত্ৰটো, মোহন বুলি কোৱাৰ লগে লগে মোহন সেই চৰিত্ৰটো তোমাৰ অকণমান সেই মুদ্ৰা দুখকেইটাৰ সৈতে যিটো কেৰেক্টাৰ সেইটো সোমাই গৈছে। তুমি গানো কৰিছা, তাতো সেইটো সোমাই গৈছে। কেৰেক্টাৰৰ যিটো মানে পৃথক পৃথক যিটো কেৰেক্টাৰ, কেতিয়াবা মন যোৱা নাই ন মই এইটো কেৰেক্টাৰৰ পৰা ওলাই মই বেলেগ এটা কেৰেক্টাৰ কৰিম, বেলেগ এটা চৰিত্ৰ কৰিম, কেতিয়াবা মনত সেই বস্তুটোৱে ক্ৰিয়া কৰিছেনে? ক্ৰিয়া কৰে, এইটো ক্ৰিয়া কৰে। তাৰপিছত মানে মই খালি এতিয়া মানে মই ছাকচেছ নিচিনা সেইকাৰণে লাগে যে মই যেতিয়া নতুনকৈ মানুহে ধৰক ৰিয়েল লাইফ আৰু ৰিয়েল লাইফত যেতিয়া লগ পাবলৈ আহে তেতিয়া আপুনি বহুত গহীন দেখোন। তাৰপিছত মানে যেতিয়া ফটো উঠাই মানে কৈছে আপুনি হাঁহি আপুনি ইমান হহুৱাই মানে কিয় নাহাঁহে এনেকৈ কয় আৰু মানে হাঁহি মানে সঁচাকৈ হাঁহি নোৱাৰিম। মই খালি নিজৰ লগত এটা প্ৰেক্টিচ আছিল যে প্ৰথম কথা হ'ল যে কেমেৰা ৰোল হোৱাৰ পিছতে মই মোহন হ'ম। তাৰ বাহিৰে মানে মই কথা বতৰা মানে কেতিয়া মানে মই চবৰে চাওঁ বুলি কওঁ তেনেকৈ মানে ধৰক এইটো মই যাম খাম চাইছোঁ সেইটো কেৰেক্টাৰ সেইটো আৰ্টিফিচিয়েল হয়। কিন্তু নেচাৰেলি মই এনেকৈ থাকোঁ, এনেকৈ থাকিলে ধৰক সেইটো মোৰ চেষ্টা আছিলে যে মই এনেই মোহন ৰোল হোৱাৰ পিছত কিন্তু মই এনেই দ্বীপ। কিন্তু পৃথক পৃথক কেৰেক্টাৰ সঁচাই কৰিবলৈ মানে এটা আমাৰ অভিনেতা হিচাপে এতিয়া অভিনয়ৰ এটা ভোগটো এতিয়া ধৰক খোৱা ভাল পোৱা মানুহে বেলেগ বেলেগ একেটা টেষ্টে বেলেগ মানে সদায় খোৱাতকৈ মানে উপায় নহ'লেতো খাবই লাগিব, কিন্তু বেলেগ বেলেগ খাবলৈ মন যায়। কথা হ'ল তেনেকৈ মোৰো মন যায়, কিন্তু এইটোৱে মানে ধৰক ৰাইজৰ আশীৰ্বাদ, ৰাইজে মৰম কৰি আছে, মোহন হিচাপে চাব বিচাৰে গতিকে কৰি আছোঁ। কিন্তু প্ৰথম কথা হ'ল যে মানে মোৰ শ্ৰদ্ধাগুৰু নৱদা মই সুন্দৰমত যেতিয়া কৰিছিলোঁ সেই কমেডিটো মোৰ এইটো লাইন নাছিলে। কমেডিটো মই কাষে চপাই দিয়া নাও, বৰগোৱালৰ ঘৰ আৰু বহুতে মানে মেছেজ কৰে যে দাদা আপোনাৰ নাটক চাইছোঁ, তাৰ ৰোলবিলাকৰ লগত অকণে নিমিলে এইটো কেৰেক্টাৰ। কেকেটাৰ সেই তাত আছিলে তোমাৰ প্ৰথম কেৰেক্টাৰ বেজ এজনৰ চৰিত্ৰ আছিলে, তেওঁ সিদিনা কৈছিলে। তোমাৰ তাত কি চৰিত্ৰ আছিলে তেতিয়া? প্ৰথম কৰোঁতে মই কৰিছিলোঁ আপোনাৰ এজন মুছলিম মাছ মৰা কেৰেক্টাৰ, কমপ্লিট মুছলিমৰ মানে মুছলিম কেৰেক্টাৰ। তেতিয়া মই দাড়ি ৰখা দিছিলোঁ, ইমান দীঘল দাড়ি, চুলি আৰু দীঘল হৈছিলে। আৰু মোক মানে মানুহে এই কেৰেক্টাৰটোত দেখিলে মানে জাজে অলপ মানে এটা গেঞ্জি মই 4 মাহ ধোৱা নাছিলোঁ, এই যে জালনা গেঞ্জি ন তেনেকুৱা যি মানে ধোৱা নাছিলোঁ সেইটো। আৰু সেই কেৰেক্টাৰত থাকিবৰ কাৰণে নৱদাই শিকাইছিল, কেৰেক্টাৰ ফিল কৰাইছিল মানে কেৰেক্টাৰ অবজাৰ্ভ কৰাইছিল। তেনেকৈ কৰিছিলোঁ। মই যিকেইটা কেৰেক্টাৰ কৰিছিলোঁ বৰগোৱালৰ ঘৰ সেইটো হেণ্ডবেগ হাজবেণ্ড এজন মানে কমপ্লিট লেডিজ নহয় কিন্তু হেণ্ডবেগ হাজবেণ্ড খুব মানে দুখৰ কেৰেক্টাৰ এটা। তাৰপিছত ফটাজালৰ মাছত মই কৰিছিলোঁ মুছলিম মাছমৰীয়া কেৰেক্টাৰটো, সেইটো বিৰাট চিৰিয়াছ কেৰেক্টাৰ। তেনেকৈ মানে নাটকত ভেৰিয়েশ্যনটো আছিলে তোমাৰ তেতিয়া? একদম আছিলে মানে বেলেগ বেলেগ কেৰেক্টাৰ বেলেগ বেলেগকৈ মানে সদৌ অসম একাংকনাত প্ৰতিযোগিতাত কৰিছিলোঁ। আৰু বহুতে এতিয়া মেছেজ কৰে আৰু কেতিয়াবা ফটোবিলাক পঠিয়ায়, কেতিয়াবা ভিডিঅ' প্ৰতিচ পঠিয়াই বিৰাট ভাল লাগে মানে যে সেই কেৰেক্টাৰবিলাকৰ সেই ফটোবিলাক চাই এতিয়াও মানে অতি ৰোমন্থন ফটো আছে যদি মোক দিবা, মই দেখুৱাব পাৰিম। মই যদি মোক হোৱাটছএপ কৰি দিলে মই আনখন স্ক্ৰীণত সেই ফটোবিলাক দেখুওৱাৰ এটা চেষ্টা চলাম। মোৰ আছে, মই তোমাক মই চেণ্ড কৰি দিম। আৰু যদি মই কওঁ মোহনক কমেডিয়ান মোহন, সেইটো ভাল লাগিব নে মোহন এজন ৰসিক অভিনেতা, কোনটো বেছি শুৱাব? অভিনেতাটো লগত লাগি থাকিলে ভাল লাগিব মানে অভিনেতা বুলি হ'লে মানে তেতিয়া মানে কথা হ'ল যে মোক যেতিয়া কেৰেক্টাৰ এটা দিব তেতিয়া মই দুইটা প্লে' কৰিবৰ কাৰণে মানে মোৰ কাৰণে সহজ হ'ব। অভিনেতা হৈ থাকিলে কমেডিয়ান মোহন বুলি ক'লে নাই কমেডি কৰিব বোলে, এইটো কাষ্টিঙত বোলে নাই এইটো কমেডি কেৰেক্টাৰ নাই, তাৰ মোৰ তাৰ স্থান নাই। যদি অভিনেতা হ'লে তুমি কমেডিও কৰিব পাৰিব লাগিব, চিৰিয়াছো কৰিব পাৰিব লাগিব। এতিয়া ৰাইজে মোক ইমান মৰম চেনেহ কৰিছে গতিকে মই কৰি আছোঁ মোহন। আৰু সুদূৰ ভৱিষ্যতে যদি মই চান্স পাওঁ বেলেগকৈ কেৰেক্টাৰ এটা বেলেগকৈ দেখাবই লাগিব মোহনটো ভাঙি পেলাই। আৰু সেইটো কষ্ট হ'ব, মোহনটো সেইটো কষ্ট হ'ব, কিন্তু মানে সেই ৰাইজৰ যদি আশীৰ্বাদ সেই একেই মৰম চেনেহ একেই আশীৰ্বাদ পাই থাকোঁ চাগে বেলেগকৈ নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে ভিডিঅ' ক্লিপটো চালে আৰু ভিডিঅ' ক্লিপটো চাই এটা কথাই গম পোৱা গ'ল যে তেওঁ আৰু বেলেগ অভিনয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।
তো ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই, ধন্যবাদ।